নমস্কাৰ আপুনি ধন সম্পত্তিক লৈ অহংকাৰ কৰে নেকি বাৰু যদি কৰে তেনহলে সেই অভ্যাস আজিৰ পৰাই ত্যাগ কৰক কাৰণ এইখন পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যিয়ে জন্ম মৃত্যু আৰু সময়ক কিনিব পাৰে ধনীয়ে হওক বা দুখীয়াই হওক সকলোৰে অন্তিম ঠিকনাই হ'ল শ্মশান বা কবৰস্থান এজন মানুহে এটুকুৰা বৰফক সুধিলে তুমি ইমান ঠাণ্ডা কিয় বৰফ টুকুৰাই উত্তৰ দিলে মোৰ অতিটো পানী বৰ্তমানো পানী সেইবাবে মই ঠাণ্ডা মানুহজনে এইবাৰ এজন মানুহক সুধিলে তোমাৰ ইমান অহংকাৰ কিয় মানুহজনে উত্তৰ দিলে এইখন পৃথিৱীত মোৰ একোৰে অভাৱ নাই মোৰ গাড়ী আছে মোৰ ঘৰো আছে মোৰ অজস্ৰ টকা সম্পত্তিও আছে মই দেখিবলৈ ধুনীয়া আৰু মোৰ সৌন্দৰ্যতাও আছে আৰু মোৰ বহুত শক্তিও আছে মই ইচ্ছা কৰিলে তোমাৰ নিচিনা ৩-৪ জনক একেলগে মাৰিব পাৰো মানুহজনে উত্তৰ দিলে তুমি আসলতে ভুল ধাৰণাই লৈ আছা শুনা তেন্তে মানুহ আসলতে অতীতো মাটি ভৱিষ্যতেও মাটি কিহক লৈ ইমান অহংকাৰ কৰি আছা তুমি ধন সম্পদক লৈ মনত ৰাখিবা যে মৃত্যুৰ দিনা সকলোকে এখন বগা কাপোৰেৰে ঢাকি থব সেই বগা কাপোৰখন একো ধনী দুখীয়া চিনিয়েই নাপায় আসলতে সকলোৰ বাবে একেই আৰু শক্তিক লৈ যে অহংকাৰ কৰিছা যিদিনা তোমাক আইচিউত ভৰাই দিব সেইদিনা তুমি জীয়াই আছা নে নাই চাবৰ বাবে মেচিনৰ প্ৰয়োজন হ'ব ইচ্ছা কৰিও তুমি এটা আঙুলিও লৰচৰ কৰিব নোৱাৰিবা এয়াই তোমাৰ শক্তি নেকি আৰু তোমাৰ যিদিনা মৃত্যু হ'ব তোমাক যিসকল মানুহে চাবলৈ আহিব মানুহবোৰ ঘূৰি গৈ পেলাই গা ধুইহে ঘৰত সোমাব এয়াই তোমাৰ সৌন্দৰ্যতা নেকি এটা কথা কওঁ শুনা সময় থাকোতে নিজকে শুধৰণি কৰি লোৱা কমসে কম মৃত্যুৰ খবৰটো শুনি কোনোৱে ক'ব যে মানুহজন বৰ ভাল আছিল মানুহজন বৰ মৰমীয়াল আছিল শেষত মই এয়াই কওঁ তুমি যদি ডেকা বয়খালসকলক সন্মান কৰা তুমি যদি শক্তিশালী দুৰ্বলসকলক মৰম কৰা তুমি যদি ধনী দুখীয়াসকলক সহায় কৰা তুমি যদি শুদ্ধ ভুল কৰাসকলক ক্ষমা কৰি দিয়া কাৰণ তুমিও এদিন বুঢ়া হবা তুমিও এদিন দুৰ্বল হবা তুমিও এদিন হয়তো দুখীয়া হবা তোমাৰো হয়তো এদিন ভুল হ'ব সেইবাবে সকলোবিলাক ক্ষমা কৰি দিয়া উচিত শেষত মই এয়াই কওঁ যদি আপুনি মোৰ জোনাক চেনেলটোত প্ৰথমবাৰ ভিডিঅ' চাইছে আগন্তুক এনেবোৰ ভিডিঅ' চাবৰ বাবে সাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ